হাৰ্দিক পাণ্ডিয়াৰ হাতৰ ঘড়ীৰ দাম 10 কোটি টকা। বিশ্বৰ সকলো ক্ৰিকেটাৰৰ ভিতৰত আটাইতকৈ দামী ঘড়ী পিন্ধে হাৰ্দিকে। ভাৰতীয় ক্ৰিকেটাৰে পুনৰবাৰ দেখুৱাই দিলে ভাৰতীয়ৰ পাৱাৰ। এইবাৰ হাৰ্দিক পাণ্ডিয়াৰ হাতৰ ঘড়ী চৰ্চালৈ আহিছে আৰু চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল খেলখনলৈ 2 দিন বাকী থকা মুহূৰ্তত দেখিবলৈ পোৱা গৈছে হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীক লৈ চলিছে চৰ্চা। হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীৰ দাম 10 কোটি টকা, যিটো বিশ্বৰ সকলো ক্ৰিকেটাৰৰ ভিতৰত আটাইতকৈ দামী ঘড়ী পিন্ধে হাৰ্দিকে। আৰু হাৰ্দিকে পুনৰবাৰ প্ৰমাণ কৰি দিলে ভাৰতীয়ৰ পাৱাৰ। জানিব পৰা মতে এই 10 কোটি টকীয়া হাৰ্দিক পাণ্ডিয়াই পিন্ধাই ঘড়ী RM2702 CAFQ মডেলৰ আৰু কোম্পানীয়ে কেৱল মাত্ৰ 50 পিচ এই ঘড়ী তৈয়াৰ কৰিছে। এই ঘড়ীৰ ভিতৰত গ্ৰেড 5 টাইটেনিয়ামেৰে তৈয়াৰ কৰা বহু যন্ত্ৰ আছে বুলিও জানিব পৰা গৈছে। উক্ত ঘড়ী পিন্ধি বেটিং বা ফিল্ডিং কৰাৰ সময়ত যদি তীব্ৰভাৱে আঘাত লাগে তথাপিও ঘড়ীৰ কোনো ক্ষতি নহয় বুলিও জানিব পৰা যায়।